কাৰণে কেনেকৈ কেবিৰ লগত যোগাযোগ কৰিছিলে? মই যোগাযোগ কৰা মানে আমাৰ এই সন্মানীয় আমাৰ এই মিচিং সাহিত্য পৰিষদৰ ৯ নং সমষ্টিৰ ৭৫-৪ কিলোমিটাৰ মোক যোগাযোগ কৰাই দিছিলে। তেখেতলোকৰ যোগাযোগত মই কেবিকেক বৰ্তমান চিনি পাই এতিয়া কেবিকেৰ পৰা মই এই খেতি কৰিছোঁ। কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা বহু বিষয়ববীয়া আহি মেচিন লৈ ধান মাৰি ধান বস্তাত ভৰাই দি গ'ল হৰিশ ছাৰৰ ঘৰত। উপস্থিত থাকে স্থানীয় MP প্ৰদান বৰুৱাদেৱ আৰু বহু বিষয়ববীয়া সংগঠনৰ বিষয়ববীয়া আৰু কৃষি বিজ্ঞান ইয়াত দিনত আপোনাৰ প্ৰায় ২০ মিনিট আশা কৰিছোঁ এখনটো পাম বুলি আশাটো আছে। হয় মইতো ইয়াত যথেষ্ট উপযোগী পাইছোঁ। যিখিনি মানুহে ইয়াত যায় লাভতকৈ বহুত অধিক ইয়াত মই লাভৱান বুলি পাৰিছোঁ। কাৰণে কেবিকেৰ ফালৰ পৰা যথেষ্ট সহায় কৰিছে আৰু সেই দিনতে সেই ৰাইজৰ সুযোগতে মই কেবিকেক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৰিবৰ কাৰণে কেনেকৈ কেবিৰ লগত যোগাযোগ কৰিছিলে? মই যোগাযোগ কৰা মানে আমাৰ এই সন্মানীয় আমাৰ এই মিচিং সাহিত্য পৰিষদৰ ৯ নং সমষ্টিৰ ৭৫-৪ কিলোমিটাৰ মোক যোগাযোগ কৰাই দিছিলে। তেখেতলোকৰ যোগাযোগত মই কেবিকেক বৰ্তমান চিনি পাই এতিয়া কেবিকেৰ পৰা মই এই খেতি কৰিছোঁ। কৃষকসকলক সহায় কৰে। সেয়া আজি আহি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ১৭-১৮ কিলোমিটাৰ ভিতৰত আহি হৰিশ ছাৰৰ ঘৰত এয়া আহি দেখুৱাই দিলে। কৰ্মকৰ্তা আহে কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আৰু এয়া মেচিন লৈ আহিলে। মেচিন আনি ধান মাৰি মেলি হৰিশ ছাৰৰ ঘৰত থৈ গ'ল ধানৰ বস্তা। স্থানীয় MP মহোদয় প্ৰদান বৰুৱাদেৱে কৃষকসকলক উদ্দেশ্যি দিয়ে বহুমূলীয়া ভাষণ। আহকচোন শুনো। কথাখিনি আপোনালোকক বুজাই যাম, গতিকে বেছি আৰু দীঘলীয়াকৈ নকওঁ। KCC লোনৰ কাৰণে মাটিৰ পট্টাৰ দৰকাৰ, উন্নত খেতিৰ কাৰণে ইয়াতে এটা ক'লে যে হাই ইল ভেৰাইটিজ বুলি ক'ব। এইটো ইয়াৰ পৰা কঠীয়াটো হ'ব, হাইব্ৰিডৰ পৰা কঠীয়া নহয়। বুজি পাইছেনে আপোনালোকে? এইটো হ'ল হাই ইল ভেৰাইটি। সেইকাৰণে কোনটোৰ পৰা কঠীয়া হয় কোনটোৰ পৰা কঠীয়া নহয় সেইখিনি আমি অলপমান বুজি লোৱাটো দৰকাৰ। ময়ো নাজানো, মই গগৈহাটকে কিবা কিবি হ'লে সুধি থাকোঁ কিনো বস্তু কি কথা। এতিয়া ইয়াতে কঠীয়া যদি আপুনি ৰাখিব লাগে চুকৰ পৰা বোলে কঠীয়া অলপমান ৰাখিব, তেতিয়াহ'লে তাত উল্টা পুল্টা থকা ধানখিনি গুচাব লাগিব, পতান ধানখিনি গুচাব লাগিব। ইমানে এইটো যিটো আমি আগৰ পৰম্পৰাগত কৰোঁ তাতকৈ বেলেগ কৰিবলগীয়া একো নাই। হয়তো মেকানাইজ কৰিব, কিন্তু গোটেই কথাখিনি আগৰ বস্তুটোৱেই অৰিজিনেল বস্তু। গতিকে ইয়াৰ পৰা সেই বেলেগ বেলেগ ধানৰ থোকবিলাক উলিয়াই পিনে সেইডোখৰৰ পৰা ধুনীয়াকৈ চাফাকৈ নিলে তাৰ গুটিকেইটা আকৌ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া এটা কথা মনত ধৰিছেনে? আহাৰত খেতি কৰাতকৈ এইটো খেতিটো ভাল বুলি অলপ মনে ধৰিছেনে? তো মোৰ এইটোৱে উদ্দেশ্য যে এইটো সময় খেতিটো আপোনালোকে বেছি গুৰুত্বটো দিয়ক। এতিয়া যদি আঘোণত হ'লে কি হ'ব তাৰো কথাটো আপোনালোকে বিজ্ঞানসন্মতভাৱে, আমি কি হয় গৰমত খেতিটো কৰোঁ আৰু যেতিয়া শস্যটো উৎপাদন হ'ব তেতিয়া ঠাণ্ডা আহি যায়। ঠাণ্ডা হোৱাৰ কাৰণে সি বেছি গুটিটো দিব নোৱাৰে। বুজি পাইছেনে? এতিয়া আমি ঠাণ্ডা দিনত লগাওঁ আৰু গুটিটো পোৱা সময়ত কি হয় গৰম হৈ যায়। সি আৰু মানে কয় নহয় এনেই বুঢ়ী নাচনি তাতেই নাতিনীয়েকৰ বিয়া, এনেকৈ কয় নহয়, সেইটো হৈ যায়। গতিকে এইটো আমি ঠাণ্ডাৰ দিনত লগাওঁ, গৰম দিনত গুটি হ'বলৈ পাই যায়। আৰু ইটো কি হয় গৰম দিনত লগাওঁ, ঠাণ্ডা দিনত সি চেপি ধৰে, সেইকাৰণে তাৰ গুটিটো কম হয়। নিয়ম মতে এইটোতো 40 মোনলৈকে যাব লাগে। অলপমান চেষ্টা কৰিলে ইয়াৰ ডাবুল কৰিব পাৰে। ইয়াততো একদম নেচাৰেলি কৰিছে, বহুত বেছি আপোনালোকে সাৰ পাৰ ইত্যাদি দিয়া নাই। সেইকাৰণে সাৰ কোনটো দিব লাগে, গুটি কোনটো ল'ব লাগে, কঠীয়া কেনেকৈ ৰাখিব লাগে, বুজি পাইছেনে? আৰু বজাৰখন ক'ত আছে সেইটোও জানিব লাগে। এতিয়া যোৱা বছৰ আপোনালোকে 1700-1800তে ধানবিলাক ঘৰতে দি দিছে, সি গৈ 300 টকা পাৰ কুইণ্টেলৰ লাভ কৰিছেনে নাই? পতা থকাটোৱে আপোনালোকৰ পৰা ধানখিনি তাতে কিনি লৈ গৈছে। গতিকে
আপোনালোকে সেইটোতকৈ ডাইৰেক্ট কামখিনি কৰিবৰ কাৰণেও আপোনালোকে চেষ্টাখিনি কৰিব আৰু কৰক। ইয়াৰ উপৰিও পথাৰত ঔটেঙা এজোপা লগাই থাকিলে আজিকালি ঔটেঙা গোটেইটো গুৰিটো পিচি থৈ দিলে দেখোন আজিকালি ডায়েবেটিছ মানুহবোৰে সেইবোৰেই খায়। বৰালি মাছ অকণমান পানী দি অকণমান পেলাই দিলে, যিটো সদায় বৰালি আৰু পকা ঔটেঙাই খাম বুলি ভাবে, সেইটোতো তাৰ পৰাই হ'ব পাৰেনে নহয়? আমাৰ মিচিং মানুহবিলাকতো সেইটোৱে ভাবি থাকে, মাঘৰ বিহু হৈ গ'ল, বহাগ পালেগৈ পকা ঔটেঙা আৰু মানে বৰালি মাছটো খাবলৈ নাপালোঁ এইবাৰ বুলি কয়। ক'ৰ পৰা পাব? পথাৰত ঔটেঙা নাই। তো সেইকাৰণে ঔটেঙা এজোপা লগাব পাৰে। সেই বাঁহবিলাক লগাইছে, বাঁহৰো বহুত ভেৰাইটি আছে, অৰ্ণামেণ্টেল আছে। অৰ্ণামেণ্টেল মানে কি? এইটো অলংকাৰৰ নিচিনা বাঁহো আছে। তো সেইকাৰণে সেই বাঁহো লগালেওতো একেই হ'ব। তো সেইকাৰণে সেই ধৰণৰ বস্তুবিলাকো আপোনালোকে চাব। আৰু আমি সকলো সময়তে আছোঁ। অলপ আগতে জহান দলে কোৱা নিচিনা ভাল খেতিয়ক এজন ওলালেতো জহানৰ গামোচাখন উলিয়াই আছে, তাকে দিলেহেঁতেন। তো আমিও সেইটোৱে বিচাৰি থাকোঁ। গতিকে আপোনালোকক এইটোৱে অনুৰোধ, অকণমান শিকিবলৈ চেষ্টা কৰক। আমাৰ ইয়াতেহে এনেকুৱা। আপুনি যেতিয়া ইউৰোপলৈ যাব, কৃষকসকল আটাইতকৈ ধনী, চবতকৈ সন্মানৰ ব্যক্তি তেওঁলোকে। নিউজিলেণ্ড, অষ্ট্ৰেলিয়াত কৃষকসকল সন্মানৰ ব্যক্তি। এই চাকৰিয়াল মানে কি? চাকৰ। বুজি পাইছেনে? তো কৃষকসকলে আপোনালোকে ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে। তো সেইকাৰণে এই কথাটো আপোনালোকে মনত ৰাখক, ভালকৈ কৰক। আৰু বহুত কাম কৰিব। পথাৰখনত যি হ'ব পাৰে সেইখিনি কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰক। সকলো সময়তে ধানৰ ভেৰাইটিজ লাগে, কি লাগে, ইয়াত কোনটো ধান ভাল হ'ব, গোটেইখিনি আপোনালোকক ইয়াতে পাবৰ কাৰণে আজিৰ দিনটোত আপোনালোকে সুবিধাখিনি আছে, সেইখিনি আপোনালোকে ল'ব লাগে। পট্টাৰ কাম যিকোনো প্ৰকাৰে কৰিব লাগে। আমিও চেষ্টা কৰি আছোঁ। কিছুমান ছাৰ্ভে নকৰা গাঁও আছে, আমাৰ এতিয়া ছাৰ্ভে কমপ্লিট হৈ গৈছে। আমাৰ হাইজ গাঁও ইয়াত আছিলে প্ৰায় 400 ওচৰা-ওচৰি গাঁও আমাৰ মানে ছাৰ্ভে নোহোৱা গাঁও আছিলে। গতিকে 400 গাঁৱে আমি ছাৰ্ভে কৰিলোঁ। এতিয়া তালৈ মেপ গৈছে, মেপৰ পিছত আকৌ ঘূৰি আহিব, আমি দাগ লগাব লাগিব। দাগ কাটা বুলি ক'লে মোৰ আমুক দাগত মোৰ 1 বিঘা আছে, তাৰমানে এই গোটেই মাটিখিনি আছে। এতিয়া মোৰ ভাগ বুলি ক'লে গগৈ আৰু মোৰ মাজতে এইডোখৰহে মোৰ ভাগত পৰিব। এই দাগটোক 1 যদি দিয়ে, ইয়াৰ পৰা ইয়াত কাটিলে এইটো 2 হ'ব আমাৰ বিবেক চাহাবৰ। তাৰপিছত দাগ কাটিলে 3 হ'ব তেওঁৰ জহান দলে। তো সেইটো দাগটো কটাৰ পিছতেহে আমি পট্টাবিলাকৰ দিয়া কামখিনি। গতিকে এইটো অট'মেটিক আৰু আপোনালোকে ডিজিটেল মোডত গৈ আছে। আমাৰ পুৰণাখিনি যি ওলাব, কিন্তু এতিয়া নতুনখিনি কমপ্লিটলি ডিজিটেল মোডত। মাত্ৰ দাগ কটা সময়ত আপোনালোকক মাতিব, সেইটো সময়তে অকণমান আপোনালোকে গৈ অফিচত যাব। তাৰ বাহিৰে আপোনালোকে বেলেগ সময়ত গৈ থাকিব নালাগে। আপোনালোকে যিকোনো জেগাৰ পৰা আপোনালোকৰ নিজৰ মাটি মোবাইলত উলিয়াই ল'বলৈ আপোনালোকে সক্ষম। তো সেইধৰণে চৰকাৰে আগবঢ়াই লৈ গৈ আছে। মই ভাবোঁ এই গোটেই বিষয়বিলাক আমিও জ্ঞাত, আৰু আমি চাই আছোঁ যে কৃষকৰ য'ত অসুবিধা পাইছে সেইখিনি দূৰ কৰিবৰ কাৰণে আমি আপোনালোকক চেষ্টাখিনি কৰিছোঁ। প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা, তাত আপোনালোকে লোন ল'ব পাৰে ফিচাৰী খুলিবৰ কাৰণে, দোকান দিবৰ কাৰণে। আপোনালোকে যদি বৰদলনিত গৈছে, তাত দেখিছেনে এখন ফিচাৰী ধাবা বুলি লিখিছোঁ, তাতো 30 লাখ টকা দিছোঁ। ফিড মিল খুলিবৰ কাৰণে আমি পইচা দিছোঁ। মাছৰ পোনা উৎপাদন কৰিবৰ কাৰণে 50 লাখ 60 লাখ টকা আমি দিছোঁ। তো এই ধৰণৰ বহুত সুবিধা দিছোঁ। যদি তেনেকুৱা ফাৰ্মাৰ্ছবিলাকে আগবাঢ়িব বিচাৰে, চব জেগাতে পাব। আমাৰ গাহৰি অকণমান এই কিবা বেমাৰটো আফ্ৰিকান সোৱাইন ফ্লুৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে, কিন্তু এতিয়া লাহে লাহে বেংকে তাৰো ৰিলেক্সেশ্যনবিলাক লাহে লাহে দিছে। গতিকে ভেটেনেৰি, ফিচাৰী, কম্প'জিট যিটো চব মিলাই মিলি কৃষি হয়, তাৰ কাৰণে চৰকাৰে বেংক লিংকেজ কৃষকসকলক দিবৰ কাৰণে চেষ্টা কৰিছে। বেংক লিংকেজৰ অসুবিধাবিলাক দূৰ কৰিবৰ কাৰণে আমি সকলোৱে চেষ্টাখিনি কৰিছোঁ। শিকোৱাবৰ কাৰণে গাঁৱে গাঁৱে এতিয়া বিজ্ঞানীসকল ঘূৰি আছে। খালি এজনকৈ শিকাই থাকিবলৈ দিগদাৰ। অৰ্গেনাইজ ৱেত আহিলে আপোনালোকে তাৰ সুফলখিনি পাব। গতিকে আজি আৰু বেছি নকওঁ। বেলেগতো পাওঁ, কিন্তু ধৰি লওক বেছি ভাই চালু उसमें भी देता है। हाँ, ये बेल टाइम पे
और दूसरा क्या है, इसमें जो घोड़ा है फार्मर इसको यूज करके कंपोस्ट भी कर सकते हैं, साथ में खा सकते हैं हार्वेस्टिंग एंड प्रोसेसिंग सारा एक साथ में उसको मशरूम कल्टीवेशन के लिए आपका यहाँ बोरा लग जाएगा, इसमें छोड़ेगा, बोरे में आता रहेगा, बोरा चेंज सब बतावे सर बोलो रोहित सर आহক আজকে আসে যাবো